চাওক, মই আঙুলতা ডেকাৰ কোনো ধৰণৰ সমৰ্থক নহয়, লগতে তেওঁৰ কোনো ধৰণৰ শুভাকাংক্ষীও নহয়, লগতে মই কোনো ধৰণৰ বিজেপি দলৰ সমৰ্থকো নহয়। আৰু মই এইটো কথা বিশ্বাস কৰোঁ, এইটো কথা মানো যে আঙুলতা ডেকাৰ কথা কোৱা ষ্টাইলটো খুব এটা ভাল নহয়। তাৰপিছতো আজি সেইদিনা তেখেতে যিটো কথা ক'লে যে ছোৱালীৰ পকেট গৰম হৈ থকাৰ কথা বা বেংক বেলেঞ্চ গৰম হৈ থকাৰ কথা বিয়াৰ পিছত বা বিয়াৰ আগতেই হওক, এই কথাটো আজি কিছু ভদ্ৰ ভাষাত ডিছকাছ কৰিম বুলি ভাবিছোঁ। ছোৱালী এজনী আৰ্থিকভাৱে সফল হোৱাটো বিয়াৰ আগতে হওক বা বিয়াৰ পিছতে হওক কিমান জৰুৰী। বিয়াৰ পিছত বা অৰ্থাৎ বিয়াৰ আগতে সফল হোৱাটো বিৰাটেই জৰুৰী, যাতে বিয়াৰ পিছত এজনী ছোৱালীয়ে নিজে কিছুমান ডিচিশ্যন ল'ব পাৰে। তেখেতে হাজবেণ্ডৰ ঘৰত অৰ্থাৎ হাজবেণ্ডৰ ওপৰত যাতে বেছি ডিপেণ্ড কৰিব লগা নহয়, অৰ্থাৎ হাজবেণ্ডৰ ওপৰত যাতে সকলো কথাতে হাজবেণ্ডৰ ওপৰত ভৰসা কৰিব লগা নহয় বা হাজবেণ্ডৰ ফেমিলিৰ ওপৰত ভৰসা কৰিব লগা নহয়। কিছুমান ডিচিশ্যন তেখেতে তেতিয়া নিজেও ল'ব পাৰে। লগতে এজনী ছোৱালীক ইমানখিনি শিক্ষা দি দিয়ক, ইমানখিনি এডুকেটেড কৰি দিয়ক, যাতে ছোৱালীজনীয়ে কেতিয়াবা ভৱিষ্যতে দৰকাৰ হ'লেও এখন এটলিষ্ট প্ৰাইভেট কলেজে হওক বা তেনেকুৱা ধৰণৰ ইনষ্টিটিউশ্যনতে কাম কৰি নিজৰ পইচাটো নিজে যাতে উলিয়াব পাৰে। ইমানখিনি শিক্ষা দি দিয়াটো বিৰাটেই জৰুৰী হয় মই ভাবোঁ। লগতে এই ছোৱালীজনীয়ে যাতে এনেকুৱা ভৱিষ্যতে নহওক কোনো ছোৱালীৰে, যদিও হয় ধৰি লওক তেখেতৰ স্বামী ঢুকালে বা তেনেকুৱা ধৰণৰ চিটুৱেশ্যন আহিলে, তেতিয়াও যাতে ছোৱালীজনীয়ে নিজে কিবা এটা